নমস্কাৰ কলিজাৰ বন্ধু বান্ধৱীহঁত, মই আজি আপোনালোকক কম টকা পইচাই যে সকলো নহয়। ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে টকাক যিমান ভাল পায়, পইচাক যিমান ভাল পায়, সিমানেই আপোনালোকে বেয়া পাবলৈ আৰম্ভ কৰিব। টকা পইচাই যে মানুহৰ জীৱনত সকলোখিনি নহয়। মানুহে কয় এই পইচা আছে চব হৈ যাব, পইচাই যে চব নহয়। মই আজি ভিডিঅ'টোত আপোনালোকক জনাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনাৰ পইচা হ'লে আপুনি ঘৰ এখন কিনিব পাৰিব, ডাঙৰ অট্টালিকা এটা কিনিব পাৰিব, একদম মন পচন্দৰ ৰাজমহল প্ৰসাদ, একদম ডাঙৰকৈ মন পচন্দৰ টকাই দি আপুনি অট্টালিকা এটা কিনিব পাৰিব। কিন্তু আপোনাৰ ঘৰৰ মা দেউতা, বাইদেউ ভণ্টি কোনোবা এজন মৃত্যু হোৱাৰ পিছত আপুনি সেই ঘৰখনত যিমান ডাঙৰ টকা পইচাই দি আপুনি অট্টালিকাটো কিনিলেও সেই সুখ, সেই মাদকতাটো নাপায়। কিয়? আপোনালোকৰ ঘৰ কাক বোলে? ঘৰ মা দেউতা, ককাইদেউ, বাইদেউ, ভণ্টি গোটেইখিনিক মিলি ঘৰ বোলে। আপোনালোকে সেই সুখটো সেই ডাঙৰ অট্টালিকাত নাপায়। গতিকে পইচাই দি আপুনি ঘৰটো কিনিব পাৰিব, কিন্তু সেই সুখটো কিনিব নোৱাৰে। ঘৰখনৰ যিটো এটা সুখ মাদকতা, সেইটো কিনিব নোৱাৰে পইচাই দি আপোনালোকে। চাব, আপোনাৰ টকা পইচা হ'লে আপুনি ডাঙৰ এপল ৱাটচ, ডাঙৰ ঘড়ী এটা কিনিব পাৰিব, একদম মন পচন্দৰ একদম ডাঙৰ বস্তু এটা কিনিব পাৰিব। এপল ৱাটচ কিনিব পাৰিব, বহুত টং 40-50 হাজাৰ টকা দি আপুনি সময় চাবৰ কাৰণে এপল ৱাটচ কিনিব পাৰিব, ভাল ঘড়ী এটা কিনিব পাৰিব। কিন্তু আপুনি সময়খিনি জানো কিনিব পাৰিব টকা হ'লে? চাওকচোন, টকা পইচাইটো একো নহয়। টকা পইচাই কয় মানুহে সকলো বুলি, কিন্তু টকা পইচাৰে আপুনি আপোনাৰ নিজৰ সময়খিনি কিনিব পাৰিব, ঘড়ী এটা কিনিব পাৰিব দামী, কিন্তু সময়খিনি কিনিব নোৱাৰে টকা পইচাৰে। চাওক, আপোনাৰ টকা পইচা বহুত হৈছে, টকা পইচা হ'লে আপুনি ইঞ্চুৰেঞ্চ এটা, ভাল হেল্থ ইঞ্চুৰেঞ্চ এটা আপুনি কৰিব পাৰিব। কিন্তু হেল্থ ইঞ্চুৰেঞ্চটো কৰাৰ পিছত কি হ'ব? আপোনাৰ ছেফটি থাকিব জানো হেল্থ ইঞ্চুৰেঞ্চটোত? আপুনি গৈ আছে, আজি ক'ৰবাত খুন্দা মাৰি দিছে গাড়ী দি, আপুনি মৰি গ'ল, আপুনি হেল্থ ইঞ্চুৰেঞ্চ কৰাৰ মূল্য কি হ'ল? ডাঙৰ বহুত পইচাই দি আপুনি হেল্থ ইঞ্চুৰেঞ্চ এটা কৰিছে, তাৰ মূল্য কি হ'ল? টকাই দি আপুনি হেল্থ ইঞ্চুৰেঞ্চটোহে কিনিছে, টকাই দি আপোনালোকে ছেফটিটো কিনিব পৰা নাই। সেইকাৰণে কওঁ, টকা পইচাই যে মানুহৰ জীৱনত একো নহয়। আপোনাৰ টকা আছে, পইচা আছে, সেইকাৰণে আপুনি ডাঙৰ মন পচন্দৰ একদম ইমানমান গপচাকৈ আপোনালোকে ডাঙৰ বিচনা এখন কিনিছে তাত শুম বুলি। কিন্তু আপুনি টকা পইচা দি বিচনাখনহে কিনিব পাৰিব, টকা পইচা দি আপুনি টোপনিটো কেতিয়াও কিনিব নোৱাৰে। হয়নে নহয়? হয়নে নহয়? কথাবিলাক আপোনালোকে কমেণ্টত জনাব। মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকেই মোৰ চেনেলত মই লৈ আহোঁ। আপোনাৰ যি টকা আছে, পইচা আছে, সেইকাৰণে আপুনি ডাঙৰ বিচনা, মন পচন্দৰ বিচনা কিনিছে, কিন্তু আপোনালোকে সেই টোপনি কিনিব পৰা নাই। বিচনাখনত টোপনিটো আপোনালোকে কিনিব পৰা নাই, কোনেও নোৱাৰে এইবিলাক বস্তু। টকা পইচা থাকিল কি হ'ল? টকা এক চাইডে থাকক আৰু মানুহৰ জীৱনটো এক চাইডে থাকক। টকা পইচাই মানুহৰ জীৱনৰ লগত কেতিয়াও সমান বুলি ক'ব নোৱাৰি। টকা পইচাক মানুহৰ জীৱনৰ লগত তুলনা কৰিব নোৱাৰি। জীৱনৰ মাদকতা তেতিয়াহে বুজি পায়। টকাক এক চাইডে থৈ আৰু আপোনাৰ জীৱনটো এক চাইডে থৈ যেতিয়া আপুনি কম্পেয়াৰ কৰিব, তুলনা কৰিব, তেতিয়াহে আপোনালোকে মেইন জীৱনৰ উদ্দেশ্য, জীৱনৰ মাদকতা বুজি পাব। আপোনাৰ আজি টকা আছে, পইচা আছে, সেই বুলি আপোনালোকে ডাঙৰ ৰেষ্টুৰেণ্ট এখনত গৈ কিনে আপুনি খানা খাব পাৰিব, কিন্তু আপোনাৰ দেহটো আপুনি নিজেই টকাই দি বনাব নোৱাৰে, খানা খাই কিনে বনাব নোৱাৰে। বস্তুবিলাক তেনেকুৱা ধৰণৰ। টকা পইচাই যে মানুহৰ জীৱনত সকলোখিনি নহয়। মই আজিৰ ভিডিঅ'টোৰ মাধ্যমেদি এইখিনিয়ে আপোনালোকক ক'ব বিচাৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰতিদিনে এনেধৰণৰ ভিডিঅ'বিলাক মই লৈ আহোঁ। তেতিয়াহ'লে আজি আৰু বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' এটা লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, ধন্যবাদ।